নমস্কাৰ বন্ধু বান্ধৱীসকল, আমাৰ পাকঘৰলৈ স্বাগতম। এই যে আমাৰ কেতিয়াবা অলপ জ্বলা মিঠা টাইপ কিবা এটা খাওঁ লাগে বা আমাৰ বহুত লৰালৰিকৈ কিবা এটা বনাব লগা হৈছে, তেতিয়া আমি মূৰ নোপোৱা হৈ যাওঁ ন। তেনেকুৱা টাইমৰ কাৰণে আপোনালোকৰ কাৰণে টেঙামৰাৰ এটা ধুনীয়া ৰেচিপি লৈ আহিছোঁ। চাওঁচোন আহক কেনেকৈ বনালোঁ। এইটো এতিয়া জেলি বনাব লাগিব। গুটিটো উলিয়াই পেলাব লাগিব, উলিয়াই পেলাই জেলি বনাব লাগিব। এই জেলিখিনি ৰুটিৰ লগত খাবলৈ ভাল হয়। আৰু এই গুটিটো যদি থাকে গুটিখিনি পিছল এই বাকলিখিনি গুচাতে কাম। বাকলিকেইটা গুচাতে বেছি টাইম নালাগে বাৰু। কিনা বোৰতকৈ এইবোৰ ঘৰত বনোৱা বস্তুবোৰ ভাল আৰু। কি লৈছে এতিয়া ইয়াৰ কাৰণে? এই পিঁয়াজ এটা দিম। পিঁয়াজটো সৰু সৰুকৈ কাটি ল'ব লাগিব ন? সৰু সৰুকৈ কাটিব লাগিব। তাৰপিছতে এয়া জলকীয়া, এয়া আৰু সেই কালজিৰা, জিৰা আৰু কালজিৰা অলপ। তাৰপিছত চেনি 3 চামুচমান দিম। আৰু নিমখো দিব লাগিব ন? নিমখ দিব লাগিব অকণমান। আৰু এইটো নিমখ লওক। নিমখ অকণমান দিছোঁ। পিঁয়াজটো মিহিকৈ কুটিছোঁ অকণমান। এয়া কেৰাহী পাতিলোঁ। ইণ্ডাকশ্যন এটা বনাম। তেল বেছি দিব নালাগে, কমকৈ দিলেই হ'ল আৰু বস্তুকেইটা ভাজিব পৰাকৈ। এয়া পিঁয়াজ দিছোঁ দেই। এয়া লওক হালধি। টেঙা মৰাখিনি দিলোঁ দেই। জলকীয়াকেইটাও দি দিয়ক মেম একেলগে। অকণমান পানী দি দিছোঁ দেই। অকণকৈ দিব লাগিব ন পানীকণ? পানী অকণমানকৈ দিব লাগে। লৰাই থাকিব লাগিব ন, নহ'লে লাগি লৰাই থাকিব লাগিব, লাগি যাব। চেনি আৰু চেনিয়ে দিলে হৈ যাব। পানী আৰু দিব লাগিব নে নালাগে? পানী নালাগিব, নালাগে। সিজি গ'ল ন? চেনিয়ে নিমখে একেলগে মিলাই থৈছিলোঁ, এতিয়া ইয়াত দি দিছোঁ। এতিয়া পানী অকণ দি দিম। এতিয়া পানী অকণ দি দিছোঁ। জলকীয়া ধৰিছোঁ মানে ৰুটিৰ লগত বেছি ভাল লাগিব। আজি ৰুটিৰ সৈতে আবেলিকৈ খাব লাগিব। হৈ গ'ল ন? হৈ গ'ল। যা কাঢ়ি দিয়ক। এয়া কাঢ়িছোঁ দেই। কিমান ধুনীয়া হৈছে দেখোন। এনেকুৱা আকৌ ৰংটো দেখিলে খাওঁ লাগে। আপোনালোকে বনাই খাই কেনেকুৱা হৈছে কমেণ্ট কৰি জনাবচোন। আৰু এনেকুৱা ভিডিঅ' পাবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ।